নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ বাৰ ঘৰলৈ। বাৰ ঘৰৰ ওচৰতে নামঘৰ এটা আছে, নামঘৰত ভাওনা পাতিবলৈ লৈছে। আৰু ভাওনাত আমাৰ সৰু ভণ্টীয়ে দ্ৰৌপদী পাৰ্ট লৈছে আৰু তাই হৈ এভাগী শৰাই আগবঢ়াবলৈ লৈছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ মোৰ ভণ্টী দুজনী, মা পাপা আৰু বাটো তাতে আছে। আমি সকলোৱে মিলি আজি নামঘৰলৈ যাম আৰু আপোনালোকক দেখাই থাকিম। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মা শৰাই দিবলৈ যাবলৈ লৈছে আৰু লগত বা। মই এনেকৈ আমাৰ বা আহি আছে। মই নকলগে আৰু আমি খৰি নিছোঁহি লোকৰ ঘৰৰ পৰা দেই, নামঘৰৰ ওচৰতে যাৰ ঘৰ। আৰু যিয়ে শৰাই দিয়ে নহয় তেওঁলোকৰ ঘৰৰ মানুহে চাহ দিব লাগে। সেইকাৰণে আজি চাহ দিয়া দায়িত্বত আমাৰ দুজনী পৰিছে, ভণ্টি আৰু মোৰ। টিংকুল চাই দিয়া এই আমি চাহ দিবলৈ গৈ আছোঁ দেই। এয়া আমাৰ পাপাই চুলি পিন্ধিছে দিয়া গাড়ী এখন গাইছ মই দি গ'ল। ব্লগ বনাইছিলো। নামঘৰত দিবৰ বাবে পায়স বনাইছে মায়ে। হৈছে কেনে বনাই হ'লগৈ মাক দেখাই দিছোঁ, দূৰৰ পৰা দেখাই দিছোঁ অলপ। চাই দিয়া দুইজনী। নামঘৰত প্ৰসাদ খাই মই দাইৰ লগত ঘৰলৈ উভতিলোঁ। সেয়া দেখিছেনে, প্ৰসাদ চসাদ লৈ একদম বাইকৰ পাছত একদম ভিডিঅ' বনাই গৈ আছোঁ দাইৰ লগত। পাছদিনা ৰাতিপুৱাই মই পকৰি বনালোঁ ঘৰৰ সকলোলৈকে চাহৰ লগত খাবলৈ। এয়া দেখিছেনে কিমান মই স্পীডত কাম কৰিব পাৰোঁ। ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ যাওঁতে দেখিছে পৰিয়ে গ'ল গোটেইখিনি। তাৰ পৰা বাকী ল'লোঁ এয়া লাল চাহ। এয়া মই বাকী আনিলোঁ চাহ আৰু পকৰি। এয়া ভণ্টীয়ে বগৰী আচাৰ বনাবলৈ এনেদৰে কাটি থৈছে বগৰী, আৰু এয়া হৈছে মূলাৰ পৰা আচাৰ বনাব, আৰু এইফালে বগৰীৰ পৰা, আৰু এইফালে নেমু, গোল নেমু। সেই দেখিছেনে ভণ্টীয়ে ইমান ধুনীয়াকৈ কাটি থৈছে। আৰু এইখিনি মূলা ৰ'দত দি থৈছে, কিন্তু আজি পিছে ৰ'দটো নাই, ৰ'দ একেবাৰে নাই। আৰু এইফালে পিঠাগুড়ি। মই আচাৰ থোৱা বগৰী খাই আছোঁ দেই, ইমান ভাল লাগিছে নহয় খাই পিনে। এনেকৈ হালধিও লগাই থৈছে, তেনেকেই খাইছোঁ। বগৰীজোপা দেখাইছোঁ এবাৰ দেই। আমাৰ বগৰীজোপা দেখাম। গছজোপা আগতে যে ইয়াতকৈ ডাঙৰ আছিলে, আৰু এবাৰ বতাহ ধুমুহা মাৰোঁতে গোটেই গছজোপাই উঘাল খাই গৈছিলে, তথাপিও লাগিছে। গোটেই তলৰ গছজোপা উঘাল খাই আছে, তথাপিও বগৰী লাগিবলৈ এৰা নাই।
তাৰপাছত দুটা পাৰ্চেল আহিলে আৰু মোৰ ভণ্টিয়ে অপেনিং কৰি আছে আৰু মানে তাই মানে ভাওনাত পাৰ্ট লোৱাৰ বাবে কিছুমান জুৱেলাৰী ছেট অৰ্ডাৰ কৰিছিল আৰু যিবোৰ কম দামত বহুত ভাল ভাল ধুনীয়া ধুনীয়া বস্তু আহিছে। কি কৰিছা তুমি? এই বেলফৰি টাউনত থাকোঁ যে এইবোৰ মানে বস্তু নাপাওঁৱে। এতিয়া গাঁৱলৈ আহিলে মানে এইবোৰ বিচাৰি ফুৰোঁ। আমি টাউনতে আছোঁ। আমাৰ বাইদেউ ৰিলছ বনাবলৈ গান বিচাৰি ফুৰিছে দেই। এই গাঁৱলৈ গৈছিলোঁ। টিংকুলি আমি পাৰ্চেল আনিছিলোঁ দেই। লাজ কৰা আৰু পিজ্জা। এয়া মই সন্ধিয়া চাহৰ লগত খাবলৈ বনাইছোঁ চেও। পেকেট চেও দিছোঁ আৰু গাখীৰ দিছোঁ, তাত চেনি দি দিম আৰু এয়া চাহৰ লগত খাবলৈ ৰেডি হৈ যাব। আপোনালোকে কি বনায় বাৰু সন্ধিয়া বা ৰাতিপুৱা চাহৰ লগত খাবলৈ স্পেচিয়েলকৈ মোক জনাবচোন। মোৰ চেও ৰেডি হৈ গৈছে, এতিয়া ককা আৰু আইতাক খাবলৈ দিম চাহৰ লগত। এতিয়া সময় 8 বাজি গৈছে আৰু আমাৰ ককা যাবলৈ ওলাইছে ভাগৱত পাঠলৈ। এয়া ৰাতিখন ইমান ঠাণ্ডাত ককা দেখিছেনে, এয়া ভাগৱত পাঠলৈ যাবলৈ ওলাইছে। এয়া বেগ বান্ধি আছে একদম বাইক লৈ যাব। বেগ বান্ধিছে আৰু এসপ্তাহৰ কাৰণে যাব বোলে। এসপ্তাহ 7 দিনীয়া ভাগৱত পাঠ পাতিছে মানে। তাৰ ভাগৱত পাঠলৈ যাব। এয়া আমি সকলো দেখিছোঁ, আমি গোটেইকেইজনী আগবঢ়াবলৈ আহিছোঁ। এইগৰাকী এখন লেপ লৈ আছে। গিজনী নহয়, এইটো হৈছে ভাইটি। আৰু এইপিনে দাইও আহি আছে দেই এফালৰ পৰা। ক'বলৈ যায় ক'বলৈ আহে। কাম লাগি আছে মানুহবোৰে। ভাগৱত কোনডোখৰত পাতিছেনো? আপুনি ভাগৱতৰ পৰা আহিছে? মই নাটখোলালৈ গৈছিলোঁ, নাটখোলাৰ পৰা আহি ভাগৱতৰ তাত সোমাই আহিলোঁ। মানুহবোৰ নাই, চব ফুৰিবলৈ গৈছে। ককাৰ বাইকত মানে নুজুৰিলেগৈ বেগ, এতিয়া আকৌ গাড়ী উলিয়াব লগা হৈছে। দাই গাড়ী লৈ থ'বলৈ যাবলৈ ওলাইছে, ভাইটিয়ে গাড়ীখন উলিয়াইছে। বপা নুজুৰিলেগৈ নেকি? বেগ বাইকত নহ'লগৈ, এতিয়া গাড়ী লৈ যাব লাগিব। আৰু এইফালে আমাৰ আইতা একদম জাৰত কঁপি আছে দেই, ইমান ঠাণ্ডা ন? আৰু সিহঁতে একদম প্ৰসাদ খালেই। ময়ো প্ৰসাদ দেখিলে কিন্তু একদম ৰ'ব নোৱাৰোঁ দেই, একদম নবনাওঁ, একদম প্ৰসাদ খাই দিওঁ। বহুত আজিলৈ আহিছোঁ, বাই বাই। আমাৰ ককাও যায়গৈ, বাই বাই। এয়া ককা যায়গৈ দেই 7 দিনৰ কাৰণে, আৰু দাই থ'বলৈ যায়। বাই বাই। ভাগৱত পাঠলৈ যায়।